নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম মেকুৰীয়ে দিয়া কেইটামান শুভ আৰু কেইটামান অশুভ সংকেতৰ বিষয়ে। যিকেইটা সংকেত আপুনি যদি লাভ কৰিব পাৰে তেতিয়া আপুনি জীৱনত উন্নতি হ'ব। আপোনাৰ ঘৰখনত ধন টকাৰ অভাৱ দূৰ হৈ পৰিব। আপুনি যদি আপোনাৰ ঘৰত মেকুৰীয়ে কন্দা শুনা পায় তেন্তে আপোনাৰ ঘৰখনৰ বাবে বেয়া নে ভাল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম মেকুৰীয়ে যদি আপোনাক এনে এটা সংকেত বা এনে এটা বস্তু দিয়ে তেতিয়া আপুনি কেতিয়াও নেৰিব। এনে বস্তু বা এনে আপুনি সংকেত লাভ কৰিলে আপুনি নিশ্চিতভাৱে জানি ল'ব আপোনাক এইটো উন্নতি হোৱাৰ সংকেত প্ৰদান কৰিছে। বহুতো মানুহে নাজানে মেকুৰীয়ে কিহৰ সংকেত প্ৰদান কৰে। এখন ঘৰত মেকুৰী থাকিলে কি হয়, মেকুৰীয়ে কন্দা শুনিলে আপোনাৰ বাবে ভাল নে বেয়া বহু লোকে নাজানে, যাৰ ফলত তেওঁলোকে বহু ভয় খাই থাকে। আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক, প্ৰতিটো কথা আপোনালোকৰ লগত আলোচনা কৰিম। মেকুৰীয়ে দিয়া অশুভ সংকেত আৰু শুভ সংকেত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিসমূহ কথা আপোনালোকে জানি লোৱাটো অত্যন্ত জৰুৰী। আপুনি আজি যদি মেকুৰীৰ কান্দোন শুনা নাই, হয়তো আপুনি এদিন নহয় এদিন মেকুৰীৰ কান্দোন শুনিব। সেইদিনা আপুনি নিশ্চয় ভয় খাব। আপোনাৰ মনলৈ আহিব আপুনি এই কান্দোন শুনাৰ ফলত আপোনাৰ জীৱনলৈ কিবা বিপদ আহিব নেকি, বিপদ অহাৰ আগজাননী আপোনাক মেকুৰীয়ে প্ৰদান কৰিছে নেকি। গতিকে আপুনি আজিৰ এই ভিডিঅ'টো আধৰুৱা নকৰাকৈ শেষলৈকে চাওক, তেতিয়া আপুনি সেই ভয়ৰ পৰা মুক্ত হ'ব পাৰিব। আপুনি জানিব পাৰিব, বুজি পাব আপোনাক কিহৰ সংকেত সেই আপোনাৰ ঘৰত থকা মেকুৰীটোৱে প্ৰদান কৰিছে। যদি আপুনি ভিডিঅ'টো মাজতে আধৰুৱা কৰি কাটি দিয়ে তেতিয়া আপুনি কথাখিনি বুজিব নোৱাৰিব আৰু আপুনি মেকুৰীৰ কান্দোন শুনা পালে আৰু এনে সংকেত লাভ কৰিলে আপুনি ভয় বা আপুনি আশংকা হৈ পৰিব আপোনাৰ জীৱনলৈ কিবা বিপদ আহে বুলি। সেয়েহে আপুনি ভিডিঅ'টোৰ কথাখিনি শেষলৈকে শুনি থাকক, তেতিয়াহে আপুনি সুন্দৰভাৱে জানিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আপোনাৰ ইষ্ট দেৱতাৰ নাম কমেন্ট ছেকশ্যনৰ জৰিয়তে স্মৰণ কৰিব, যাতে আপোনাক ইষ্ট দেৱতাই পৰম কৃপা দৃষ্টি প্ৰদান কৰে। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, নিশ্চয় আপুনি ঘৰত মেকুৰীৰ কান্দোন কেতিয়াবা শুনা পাইছে। মেকুৰী আপোনাৰ ঘৰত আছে। যদি আপোনাৰ ঘৰত মেকুৰী নাই, কৰবাৰ মেকুৰী হলেও আপোনাৰ ঘৰলৈ আহিছে। মেকুৰী ঘৰলৈ অহা যোৱা কৰাটো ভাল নে বেয়া আপুনিও নিশ্চয় জানিব বিচাৰে। প্ৰিয় দৰ্শক, মেকুৰীয়ে বহু মানুহক বহুতো সংকেত প্ৰদান কৰি থৈ যায়। যিসমূহ সংকেত লাভ কৰিব পাৰিলে এজন ব্যক্তি ধনী হোৱাত কোনেও ৰখাব নোৱাৰে। যিসমূহ সংকেত লাভ কৰিলে সেইজন ব্যক্তিক বিপদৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। কেইটামান অশুভ সংকেত আছে আৰু কেইটামান শুভ সংকেত আছে। যিসমূহ সংকেত লাভ কৰাটো শুভ আৰু যিসমূহ সংকেত প্ৰদান কৰে অশুভ, সেই সংকেতসমূহ লাভ কৰিলে তেওঁলোকৰ জীৱনলৈ বিপদ অহাৰ আগজাননী প্ৰদান কৰে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, বলক বেছি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আপুনি আগবঢ়াৰ পূৰ্বে এই চেনেলটোলৈ যদি প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এই চেনেলত দিয়া প্ৰতিটো ভিডিঅ' সকলোতকৈ আগত আপুনি জানিব পাৰে, যাতে আপুনি এই চেনেলটোৰ জৰিয়তে জীৱনত এটা নতুন কথা শিকিব পাৰে, উন্নতি হ'ব পাৰে। সেইবাবে প্ৰিয় বন্ধু বান্ধৱীসকল, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, মেকুৰীৰ কান্দোনক কিয় অশুভ বুলি গণ্য কৰা হয়? যদি ৰাতিৰ ভাগত মেকুৰীয়ে কান্দে কিয় সেয়া বেয়া লক্ষণ বুলি কোৱা হয়? কিয় সেয়া বেয়া সংকেত বুলি কোৱা হয়? আহক আমি প্ৰথমেই তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক,
সকলোৱে বিশ্বাস কৰে যে মেকুৰীৰ কান্দোনে ইংগিত দিয়ে যে ঘৰখনৰ সদস্যসকলৰ ওপৰত কিবা এটা ডাঙৰ অসুবিধা আহিবলৈ বা সময় আহিবলৈ ওলাইছে। আমাৰ জীৱনত ঘটা বহুতো ঘটনাক শংকা বা বেয়া শংকাৰে সংযোগ কৰি দেখা যায়। শকুন শাস্ত্ৰত এনে কিছুমান কথা কোৱা হৈছে যিবোৰ শুভ আৰু অশুভ ইংগিত দিয়ে। মেকুৰীৰ কান্দোনক শকুন শাস্ত্ৰত অশুভ বুলি গণ্য কৰা হয়। মেকুৰীয়ে কান্দিলে বহুতো অশুভ লক্ষণ পোৱা যায় বুলি শকুন শাস্ত্ৰত কোৱা হৈছে। আপুনিও বাৰু মেকুৰীৰ কান্দোন কেতিয়াবা শুনা পাইছে নেকি? যদি আপোনাৰ ঘৰত মেকুৰীয়ে কান্দি থাকে তেতিয়াহ'লে আপোনাৰ ঘৰৰ পৰা সেই মেকুৰীটোক সোনকালে আপুনি খেদি দিবলৈ চেষ্টা কৰিব। ঘৰত মেকুৰীয়ে কান্দি থকাটো অশুভ লক্ষণ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, মেকুৰীয়ে কান্দিলে কিবা এটা ভুল বা বেয়া হোৱাৰ ইংগিত পোৱা যায়। মেকুৰীয়ে ঘৰখনলৈ ঋণাত্মক শক্তি আনে বুলি ধাৰণা কৰা হয়। তন্ত্ৰ মন্ত্ৰ চৰ্চা কৰা সকলে মেকুৰীক ক'লা শক্তিৰ প্ৰতীক বুলি গণ্য কৰে। আনহাতে ঘৰত বাৰে বাৰে মেকুৰীয়ে প্ৰৱেশ কৰাটো অশুভ বুলি গণ্য কৰা হয়। যদি প্ৰিয় বন্ধু-বান্ধৱীসকল আপোনাৰ ঘৰলৈ বাৰে বাৰে মেকুৰীৰ গমন হয়, প্ৰৱেশ হয়, তেতিয়া তাক শাস্ত্ৰৰ অনুযায়ী অশুভ বুলি গণ্য কৰা হয়। যদি আপুনি আপোনাৰ ঘৰলৈ বাৰে বাৰে মেকুৰীৰ প্ৰৱেশ কৰা দেখা পায়, তেন্তে আপুনি খেদি দিবলৈ চেষ্টা কৰিব। বাৰে বাৰে প্ৰৱেশ কৰাটো একেবাৰে অশুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, মেকুৰীৰ কান্দোনৰ শব্দ বৰ ভয়ানক। ই মনত ভয় সৃষ্টি কৰাটো স্বাভাৱিক। যদি মেকুৰীয়ে ঘৰত কান্দিবলৈ আৰম্ভ কৰে, তেন্তে ঘৰৰ কাৰোবাৰ লগত কিবা এটা অশুভ হ'বলৈ গৈ আছে বুলি ধাৰণা কৰা হয়। বিশ্বাস কৰা হয়। তেনে কাৰ্যত আপুনি মেকুৰীটোক ঘৰৰ পৰা খেদি দিবলৈ চেষ্টা কৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, বিশ্বাস কৰা হয় যে মেকুৰীয়ে ভৱিষ্যতৰ পৰিঘটনাৰ বিষয়ে এটা ধাৰণা পায়। মেকুৰীয়ে নিজৰ মাজত কাজিয়া কৰা দেখিলে ধন হেৰুওৱা বা ঘৰলৈ বিপদ অহাৰ ইংগিত প্ৰদান কৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ যুগত এয়া ভ্ৰম যেন লাগিলেও শকুন শাস্ত্ৰত মেকুৰীয়ে বাওঁফালৰ পৰা বাট কাটিলে, আপুনি গৈ থকাৰ অৱস্থাতে যদি বাওঁফালৰ পৰা মেকুৰী আপোনাৰ সন্মুখত আহে, অৰ্থাৎ বাট কাটে, তাক অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা আপুনি যি কামৰ বাবে ওলাই যাব, যি কামলৈ আপুনি যাব, সেই কামটো আপুনি সফল কৰিব নোৱাৰিব। শাস্ত্ৰৰ অনুযায়ী অশুভ বুলি ইয়াক গণ্য কৰা হয়। যিকোনো কাম কৰিবলৈ গ'লে সেই কামটোত সফল হ'ব নোৱাৰি বুলি শাস্ত্ৰত বিশ্বাস কৰা হয়। প্ৰিয় বন্ধু-বান্ধৱীসকল, যদি মেকুৰী আহি ঘৰত ৰখা গাখীৰ গোপনে প্ৰাণ কৰে, তেন্তে সেয়া ধন সম্পত্তি ধ্বংস হোৱাৰ লক্ষণ। আনহাতে দীপাৱলীৰ দিনা মেকুৰী ঘৰত সোমোৱাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত গোটেই বছৰটোলৈ ধন সম্পত্তি ঘৰখনত বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। বন্ধু-বান্ধৱীসকল, ঘৰত জ্যোতিষশাস্ত্ৰৰ অনুসাৰে মেকুৰী থকাটো অশুভ। কিয়নো যি ঠাইত মেকুৰীয়ে বাস কৰে সেই ঠাইত নিগেটিভ শক্তি সক্ৰিয় হৈ থাকে। নিগেটিভ শক্তি সেই ঠাইত বহুত বেছি সক্ৰিয় হয়। সেইবাবে ঘৰত মেকুৰী ৰখাটো অশুভ বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। এইবাবে আপোনাৰ ঘৰত জ্যোতিষশাস্ত্ৰৰ অনুযায়ী ঘৰত মেকুৰী ৰখাটো অশুভ বুলি গণ্য কৰা হৈছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, লগতে ঘৰত মেকুৰী থাকিলে ৰাহুৰ উপাদান শক্তিও সক্ৰিয় হয়। ইয়াৰ বাবে মানুহৰ জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ঘৰত সোণালী ৰঙৰ মেকুৰী থকাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে এনেকুৱা মেকুৰী ঘৰত থাকিলে আপোনাৰ বাবে সৌভাগ্য আনিবলৈ কাম কৰে। লগতে মুগা মেকুৰী ঘৰলৈ আহিলে সম্পদ আৰু অন্য পথো মুকলি হ'ব পাৰে। কেৱল এয়াই নহয় যে আপোনাৰ জীৱনলৈ ধন টকা পইচা আৰু আপুনি কিবা কামত ওলাই গ'লেও সেই কামটোত আপুনি সফল হোৱাটো নিশ্চিত। বিশ্বাস অনুসৰি যদি ক'লা মেকুৰী এটা হঠাতে আপোনাৰ ঘৰলৈ আহে আৰু কান্দিবলৈ আৰম্ভ কৰে, ইয়াক এক অশুভ লক্ষণ বুলি গণ্য কৰা হয়। মেকুৰীয়ে এনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। বেয়া খবৰ আপোনাৰ ঘৰখনলৈ অহাৰ সম্ভাৱনা থাকে।
প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰলৈ মেকুৰী আহে আৰু আপোনাৰ ঘৰত যদি মেকুৰীয়ে পোৱালি জন্ম দিয়ে, তেন্তে ইয়াৰ ফলত আপোনাৰ ঘৰৰ মুৰব্বীৰ বাবে শুভ বুলি গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে সদস্যসকল উন্নতি হ'ব পাৰে। এনে যদি আপুনি সংকেত লাভ কৰে, ঘৰত যদি আপোনাৰ ঘৰত মেকুৰী পোৱালি জন্ম হয়, তেন্তে প্ৰতিটো ক্ষেত্ৰতে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ঘৰত মেকুৰী পোৱালি জন্ম হোৱাৰ বাবে নেতিবাচক শক্তিও ঘৰত প্ৰৱেশ কৰিবলৈ সক্ষম নহয়। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পালে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদিহে আপুনি এইকেইটা লক্ষণ পাইছে, তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় জানিব পাৰিলে ভিডিঅ'টোৰ জৰিয়তে আপুনি কি লাভ কৰিব পাৰিব। যদি এইকেইটা সংকেত লাভ কৰিছে, তেন্তে প্ৰিয় দৰ্শক, এই সংকেত কেইটা আপুনি পালে আজিৰ এই ভিডিঅ'টোত কোৱা কথাকেইটা আপোনাৰ লগত মিলিছে নে নাই, আপোনাৰ ঘৰখনৰ ওপৰত মিলিছে নে নাই, আপুনি নিশ্চয় চাব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আপুনি ভিডিঅ'টোৰ পৰা কিবা এটা নজনা কথা জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ পৰিয়ালৰ সদস্যৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও মেকুৰীয়ে দিয়া এইকেইটা সংকেতৰ বিষয়ে জানিব পাৰে। সেইবাবে আপোনাৰ বন্ধুবৰ্গ পৰিয়ালৰ সদস্যৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ পুনৰ এবাৰ আপোনালোকক লগ পাম। আজিলে সকলোকে ধন্যবাদ।